গৌৰৱ অনুভৱ কৰিছোঁ যে লাচিত বৰফুকনৰ স্মৃতিত এখন স্মাৰক উদ্যান গঢ়ি তুলিবলৈ যোৰহাটৰ ওচৰৰ হোলোঙা পাৰত লাচিত বৰফুকনৰ সমাধিৰ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। লোক নিৰ্মাণ বিভাগৰ গ্লোবেল শিতানত আমি পুঁজি উপলব্ধ কৰাইছোঁ। ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ডাঙৰীয়াই যোৰহাটৰ হোলোঙা পাৰত বীৰ লাচিত বৰফুকনৰ 150 ফুট দৈৰ্ঘ্যৰ এটা ব্ৰঞ্জৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰে। তথ্য আৰু জনসংযোগ বিভাগে লাচিত বৰফুকন বৰঙণিৰ আধাৰত এখন ডিজিটেল তথ্যচিত্ৰ নিৰ্মাণ কৰিব। লাচিত বৰফুকনৰ বীৰত্বৰ কাহিনী প্ৰচাৰ কৰিবলৈ আমি দিল্লী আৰু মুম্বাই লাচিত বৰফুকন স্মাৰক বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰিবলৈ প্ৰস্তাৱ ৰাখিছোঁ। অধ্যক্ষ মহোদয়, এইবাৰ আমি আহোঁ অসমৰ প্ৰথমগৰাকী চাহ খেতিয়ক তথা শ্বহীদ মণিৰাম দেৱানে ৰাজ্যখনক সমৃদ্ধ কৰি তোলাৰ ক্ষেত্ৰত অসাধাৰণ বৰঙণি আগবঢ়াই থৈ গৈছে। যোৰহাটৰ চিনামৰত থকা মণিৰাম দেৱানৰ সমাধি মেৰামতি আৰু তত্বাৱধান কৰাৰ বাবে আমি প্ৰস্তাৱ লৈছোঁ। ইয়াক আনটাইড পুঁজিৰ পৰা ইয়াত পুঁজিৰ যোগান ধৰা হ'ব। অধ্যক্ষ মহোদয়, ইয়াৰ পিছত আহিছোঁ স্বাধীনতা সংগ্ৰামৰ এক বৰ্ণিল ইতিহাস। এইটো স্মৰণীয় যে মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত বহুতো মহান মুক্তিযোদ্ধা আৰু সমাজ সংস্কাৰকক কাৰাবন্দী কৰা হৈছিল। 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত শ্বহীদ কুশল কোঁৱৰে প্ৰচুৰ বৰঙণি যোগাইছিল আৰু প্ৰাণ আহুতি দিছিল। কুশল কোঁৱৰে ফাঁচীকাঠত ওলমিছিল আৰু আমাৰ দেশৰ বাবে মৃত্যুবৰণ কৰিছিল। অসমৰ ইতিহাসত কুশল কোঁৱৰ তেওঁৰ অদম্য দেশপ্ৰেম, ত্যাগ আৰু সাহসিকতাৰ কাৰণে জনাজাত আছিল আৰু যোৰহাট জিলা কাৰাগাৰত তেওঁক ফাঁচি দিয়া হৈছিল। মহান মুক্তিযোদ্ধা কমলা মীৰেও এই কাৰাগাৰতে মৃত্যুবৰণ কৰিছিল। আন এগৰাকী অখ্যাত বিজু ওৰফে বৈষ্ণৱেও এই কাৰাগাৰতে প্ৰাণত্যাগ কৰিছিল। গোপীনাথ বৰদলৈ, বিমলা প্ৰসাদ চলিহা, দেৱেশ্বৰ শৰ্মা, পীতাম্বৰ গোস্বামীৰ লেখীয়া মহান ব্যক্তিসকলকো এই কাৰাগাৰতে কাৰাৰুদ্ধ কৰা হৈছিল। এইসকল ব্যক্তিৰ প্ৰতি জনোৱা শ্ৰদ্ধাৰ চিনস্বৰূপে আমাৰ চৰকাৰে যোৰহাট কাৰাগাৰক এক ঐতিহ্যস্থলী হিচাপে আৰু ইয়াক উত্তৰ পূব মুক্তিযোদ্ধা স্মাৰক উদ্যান হিচাপে গঢ়ি তোলাৰ কথা ঘোষণা কৰিছে। অধ্যক্ষ মহোদয়, বুৰঞ্জী প্ৰসিদ্ধ পৰ্যটন আৰু স্থাপত্য আশ্চৰ্যসমূহৰ বাবে শিৱসাগৰ হ'ল ৰাজ্যখনৰ এক গুৰুত্বপূৰ্ণ স্থান, যিয়ে আহোম ৰাজবংশৰ গৰিমামণ্ডিত ঐতিহ্য বহন কৰে। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যটকসকলক আকৰ্ষণ কৰাৰ অৰ্থে ৰংঘৰত পোহৰ আৰু শব্দৰ সমাহাৰত ঐতিহ্য প্ৰদৰ্শন কৰাৰ বাবে এক ব্যৱস্থা চলিত বিত্তীয় বৰ্ষত গঢ়ি তোলা হ'ব। ইয়াৰ বাবে জিলাখনত 80 বিঘা ভূমি অধিগ্ৰহণ কৰা হ'ব আৰু বিভাগীয় বাজেটত ভূমি অধিগ্ৰহণৰ বাবে আমি পুঁজি আবণ্টন দিছোঁ। অধ্যক্ষ মহোদয়, অসমত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথমটো বিদ্ৰোহৰ নেতৃত্ব দিছিল এগৰাকী আহোম ৰাজকুমাৰে, কিন্তু এইগৰাকী বীৰৰ প্ৰতি এতিয়াও যথাযোগ্য সন্মান প্ৰদৰ্শন কৰা হোৱা নাই। এই উপেক্ষিত নায়কগৰাকীয়ে হৈছে মুক্তিযুদ্ধ গমধৰ কোঁৱৰ। 2022 আৰু 23 বিত্তীয় বৰ্ষৰ বাবে ৰাজ্যিক বাজেটত একত্ৰিত পুঁজিৰ অধীনত গমধৰ সমাধিৰ সৌন্দৰ্য বৰ্ধনৰ লগতে ইয়াৰ তদাৰকৰ বাবেও প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। অধ্যক্ষ মহোদয়, এইবাৰ আহিছোঁ আমি গোৱালপাৰালৈ। গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডে লোকগীতৰ এই শৈলীটো জনপ্ৰিয় কৰাৰ লগতে ৰাজ্যখনত লোকগীতৰ পুনৰ্জীৱিতকৰণ আৰু প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অভূতপূৰ্ব বৰঙণি আগবঢ়াই গৈছে। এই মহান লোকশিল্পীগৰাকীৰ স্মৃতি যুগনীয়া কৰি ৰাখিবলৈ ধুবুৰী জিলাৰ গৌৰীপুৰত থকা প্ৰতিমা বৰুৱা পাণ্ডেৰ বাসগৃহ মাটিয়াবাগ পেলেচক প্ৰতিমা বৰুৱা সংগ্ৰহালয় হিচাপে গঢ়ি তোলা হ'ব। ইয়াৰ দ্বাৰা নতুন প্ৰজন্মক তেখেতৰ কৰ্মৰাজি তথা বৰঙণি সম্পৰ্কে অৱগত কৰিব পৰা যাব আৰু অসমৰ গোৱালপৰীয়া লোকগীতৰ সংৰক্ষণ তথা প্ৰসাৰৰ ক্ষেত্ৰতো ই সহায়ক হ'ব। ভূমি অধিগ্ৰহণৰ বাবে ইতিমধ্যে 15 কোটি টকা মই ধাৰ্য কৰিছোঁ। অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰে গুৱাহাটীস্থ শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰ চৌহদত 5000 দৰ্শক বহিব পৰা এটা প্ৰেক্ষাগৃহ নিৰ্মাণৰ সম্ভাৱনীয়তা পৰীক্ষা কৰি আছে। অধ্যক্ষ মহোদয়, আপুনি জানি ভাল পাব যে অসম দৰ্শনৰ অধীনত ৰাজ্যখনত সিঁচৰিত হৈ থকা বিভিন্ন নামঘৰৰ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে বিভাগলৈ আমি প্ৰচুৰ পুঁজি আমি মোকলাই দিছোঁ। ইয়াৰ পিছত অধ্যক্ষ মহোদয়, আমি এটা গুৰুত্বপূৰ্ণ খণ্ডলৈ আহিছোঁ। সেই ফ্লেগশ্বিপ প্ৰগ্ৰাম হৈছে 1 লাখ যুৱক যুৱতীৰ নিযুক্তি। মাননীয় অধ্যক্ষ মহোদয়, COVID-19ৰ সংকট আৰু নেৰানেপেৰা লকডাউনে আমাৰ ৰাজ্যখনৰ যুৱ সমাজৰ নিয়োগ সুবিধাৰ ক্ষেত্ৰত বাৰুকৈয়ে ক্ষতিগ্ৰস্ত কৰিছে। এই সমস্যা সমাধান কৰাৰ বাবে আমাৰ চৰকাৰে ৰাজ্যৰ 1 লাখ যুৱক যুৱতীক নিয়োগৰ সুবিধা প্ৰদান কৰিবৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ। ইয়াৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। উদাহৰণস্বৰূপে স্বাস্থ্য বিভাগত 104 গৰাকী নিযুক্তি দিয়া হৈছে।
গৃহ বিভাগত 123 গৰাকী আৰু শিক্ষা বিভাগত 930 গৰাকী যুৱক যুৱতীক আমি নিযুক্তি প্ৰদান কৰিছোঁ। অধ্যক্ষ মহোদয়, এই প্ৰক্ৰিয়া দ্ৰুত কৰি তুলিবৰ কাৰণে ৰাজ্য চৰকাৰে ৰাজ্যখনৰ 1 লাখ যুৱক যুৱতীক নিয়োগৰ সুবিধা প্ৰদানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈছে আৰু এই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰা হৈছে আৰু আমি নিয়োগ পত্ৰ প্ৰদান কৰিছোঁ। ইতিমধ্যে এই প্ৰক্ৰিয়া অধিক ত্বৰান্বিত কৰিবৰ কাৰণে ৰাজ্য চৰকাৰে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ এনালগাছ পোষ্ট ইন ক্লাছ 3 এণ্ড ক্লাছ 4 এক্ট 2021 প্ৰণয়ন কৰিছে। নিযুক্তি প্ৰক্ৰিয়া নিকা আৰু স্বচ্ছভাৱে সম্পন্ন কৰাৰ বাবে 2খন নিযুক্তি আয়োগ গঠন কৰা হৈছে। মই জানিব পাৰিছোঁ যে 31 মাৰ্চ 2022 পূৰ্বে আয়োগে এই পদসমূহ পূৰণৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিবৰ কাৰণে সক্ষম হ'ব। মাননীয় সদস্যসকলৰ জ্ঞাতাৰ্থে নিযুক্তি দিবলগীয়া পদসমূহৰ বিতং তালিকা মই ইয়াত সংলগ্ন কৰিছোঁ। অধ্যক্ষ মহোদয়, আপোনালোকে এই তালিকাখন চালে আপোনালোকে বুজি পাব যে শিক্ষা বিভাগত আমি 26,034 গৰাকীক আমি পদত মকৰল কৰিবৰ কাৰণে আমি কাম আৰম্ভ কৰিছোঁ। আৰক্ষীত 16,654 গৰাকী, স্বাস্থ্যত 694 গৰাকী, বন বিভাগত 2,148 গৰাকী, সৰ্বমুঠ 50,930টা পদত ইতিমধ্যে এই প্ৰক্ৰিয়াখিনি আৰম্ভ কৰা হৈছে। অধ্যক্ষ মহোদয়, আয়োগে তৃতীয় বৰ্গৰ প্ৰায় 13,572টা আৰু চতুৰ্থ বৰ্গৰ ক্লাছ 4ৰ 13,787টা পদ পূৰণ কৰাৰ সম্ভাৱনা আছে। ইতিমধ্যে অসম লোকসেৱা আয়োগেও গ্ৰেড 1ৰ বাবে 3,587টা পদ আৰু গ্ৰেড 2ৰ বাবে 1,568টা পদ পূৰণৰ প্ৰক্ৰিয়া প্ৰায় চূড়ান্ত কৰিছে। এই ধৰণে 1 লাখ নিযুক্তি প্ৰক্ৰিয়াৰ ভিতৰত ইতিমধ্যে 1,157টা পদ পূৰণ কৰিছোঁ আৰু ওপৰৰ তালিকা আৰু দফা 66 আৰু 67 প্ৰতিফলিত হোৱাৰ 84,244টা পদৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে। বাকী থকা 14,599টা পদো অতি সোনকালে পূৰণ কৰা হ'ব। ইয়াৰ উপৰি আমাৰ অভিযানসমূহ আৰু NSM, SSA, SSRM, LSM, JJM ইত্যাদিৰ দৰে ছ'চাইটিসমূহতো নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে। অধ্যক্ষ মহোদয়, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ ৰাজ্যখনৰ প্ৰতি থকা যিটো আমাৰ দায়বদ্ধতা কালি সদনত স্পষ্টভাৱে কৈছে। গতিকে ইয়াত আৰু মোৰ বেছিকৈ কথা কোৱাৰ কোনো ধৰণৰ প্ৰয়োজনীয়তা নাই। অসমৰ ৰাইজৰ অফুৰন্ত শুভকামনা আৰু আস্থাই আমাৰ চৰকাৰখনক ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালনৰ কথা সদায় আমাক দোহাৰি আছে। অধ্যক্ষ মহোদয়, সেইকাৰণে আজি পুনৰবাৰ এই সদনত মই পুনৰবাৰ কৈছোঁ যে 1 লাখ যুৱক যুৱতীক কৰ্মসংস্থাপন দিম বুলি কোৱা প্ৰতিশ্ৰুতিত আমি এতিয়াও অটল হৈ আছোঁ। অধ্যক্ষ মহোদয়, অসম মাইক্ৰ' ফাইনেন্স উদগনি আৰু সকাহ আঁচনি, মাননীয় অধ্যক্ষ মহোদয়, এগৰাকী মহিলা হিচাপে মই অতি আনন্দেৰে এই পবিত্ৰ সদনক অৱগত কৰিব বিচাৰোঁ যে আমাৰ চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ অভিলাষী প্ৰতিশ্ৰুতি ৰক্ষা কৰি সফলতাৰে সেৱা আগবঢ়াবলৈ সক্ষম হৈছে। এই প্ৰতিশ্ৰুতি হ'ল অসম মাইক্ৰ' ফাইনেন্স উদগনি আৰু সকাহ আঁচনি 2021ৰ ৰূপায়ণ। এই আঁচনিৰ উদ্দেশ্য হ'ল মাইক্ৰ' ফাইনেন্সৰ ঋণৰ বোজা তথা উচ্চ হাৰত সুতৰ দ্বাৰা ভাৰাক্ৰান্ত ৰাজ্যখনৰ দুৰ্দশাগ্ৰস্ত মহিলাসকলক সকাহ প্ৰদান কৰা। মাইক্ৰ' ফাইনেন্সৰ ঋণ গ্ৰহণকাৰী দুখীয়া মহিলাসকললৈ এনে ধৰণৰ লাভালাভ প্ৰদান কৰাৰ ক্ষেত্ৰত অসমেই হ'ল একমাত্ৰ ৰাজ্য। অধ্যক্ষ মহোদয়, ইতিমধ্যে প্ৰথম পৰ্যায়ৰ অধীনত যিসকলে লাভালাভ পাইছে, ঋণ গ্ৰহণৰ ক্ষেত্ৰত নিয়মানুৱৰ্তিতা মানি চলা ৰাজ্যখনৰ প্ৰায় 10 লাখ যোগ্য হিতাধিকাৰীলৈ প্ৰায় 2,000 কোটি টকাৰ উদগনিমূলক ধন প্ৰদান কৰিবলৈ লোৱা হৈছে। অধ্যক্ষ মহোদয়, অসমৰ বাকী থকা 7খন জিলাত উদগনি প্ৰদান কৰাৰ জৰিয়তে এই পৰ্যায়ৰ ধন প্ৰদান কৰা প্ৰক্ৰিয়া এইবাৰৰ বহাগ বিহুৰ আগতে সম্পূৰ্ণ কৰা হ'ব। অধ্যক্ষ মহোদয়, আমাৰ প্ৰথম পৰ্যায়ৰ যিখিনি ঋণ পৰিশোধৰ কথা আছিল, এই বহাগ বিহুৰ পিছত আমাৰ আগে গোটেইখন জিলাতে প্ৰথম পৰ্যায়ৰ এই কামখিনি আমাৰ সম্পূৰ্ণ হ'ব। দ্বিতীয় পৰ্যায়